এই মাংস চাফা কৰি আছে ইয়াৰ পিছত বনাব আৰু এইটো হেল্ল' ফ্ৰেণ্ডছ ষ্টাৰ্টিং ফ্ৰম গাঁও তো আজি আমাৰ আইতাৰ এক মহীয়া হ'ব তো সেইটোৰ কাৰণে আজি আমাৰ ইয়াৰ নাম হ'ব চ' এই নামৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে ফাৰ্ষ্ট অফ অল ষ্টাৰ্ট দেখাই আছোঁ আপোনালোকৰ ইয়াত টেবল চেয়াৰ বহি খাব চ' বহাৰ কাৰণে চেয়াৰ আছে ইয়াত আপোনাৰ আৰু বস্তুবোৰ আনিছে আৰু ইয়াত টেণ্টৰ কাপোৰ আছে তাত আপোনাৰ হাত ধোৱাৰ কাৰণে পানী আছে তাৰপিছত গৈ প্ৰথম মানুহটো দেখাই আছোঁ আপোনাক মোৰ সৰুৰ মামী বহুত ধুনীয়া লাগি আছে আজি মামীয়ে কাম কৰি আছে আদা কাটি আছে মামী গুড মৰ্ণিং তো মামী আজি বিৰাট ধুনীয়া হৈ আহিছে আৰু আদা কাটি আছে এইটো চব মৰমৰ মামীটো লাষ্ট কৰে ভিডিঅ'ত আহিবলৈ এতিয়া মই গৈ চাওঁ পিছ পিনে কি কাম কৰি আছে এতিয়া আমি গৈ আছোঁ পিনে দি তো আহি মাহঁতে ইয়াত কাম কৰি আছে এইবোৰ চাফা কৰি আছে আৰু এইখিনি প্ৰিপেৰেশ্যন চলি আছে ইয়াৰ পিছত য'ত ৰান্ধনীৰ কাম আছে সেইটো আমাৰ ইয়াত কৰি আছে এইটো ৰুমত কৰি আছে ৰান্ধনীৰ কামবোৰ দুটা চোলা লগাই দিছে দুটা গেছ চিলিণ্ডাৰ পূজা কৰিব ইয়াত পূজা কৰাৰ পিছত ষ্টাৰ্ট কৰিব আই থিংক মই একচুৱেলি সঁচাই কৈছোঁ অকলশৰীয়া হৈ গৈছোঁ পূৰা বৰ হৈ গৈছোঁ চ' কি কৰোঁ সেইকাৰণে মই বহি পিনে মোবাইলে টিপি আছোঁ আৰু এটা কথা যে আমাৰ ইয়াত পূজা কৰিব আইতাৰ কাৰণ এইটোৱে লাষ্ট আইতাৰ ৰুম আছিল থেংক গড আহি মই পালোঁ লাল চাহ আৰু চিংৰা দুটা বহুত প্ৰয়োজন আছিল কাৰণ গুৱাহাটীত থাকিও মই তাত লাল চাহ খাই আছোঁ কাৰণ আমাৰ গাখীৰ যোনটো ডেলিভাৰ কৰে সেই গাখীৰৱালাটোক আমাৰ কেঞ্চেল কৰি দিছে কাৰণ ঘৰত মানুহ নাছিলোঁ আমি সেইটো কাৰণে তাত গাখীৰ লাল চাহ খাই আছিলোঁ আৰু ইয়াত আহি পিনেও লাল চাহ খাই আছিলোঁ তো থেংক গড লাল চাহ খাই আছোঁ গাখীৰ চাহ খাম পিঁয়াজ চিংৰা দুটা মজা তো ফ্ৰেণ্ডছ তো মই ইপিনৰ পৰা ইপিনে কৰি আছোঁ কাৰণ গম পাইছে মই পূৰা বৰ হৈ আছোঁ আৰু এইপিনে কথা পতা মানুহ কোনো নোহোৱা হৈ গৈছে তো সেইটো কাৰণে কি কৰোঁ ৰুম চেঞ্জ কৰি আছোঁ এটা ৰুম ইয়াত আহোঁ সেইটো কৰি পিনে এতিয়া টাইম এনেকৈ পাছ কৰিব লাগিব হেল্ল' গাইজ চবতছে বঢ়িয়া বস্তু হৈছে তামোল যোনটো আমি ভাত খাই পিনে খাওঁ কিন্তু মই এইটো এনি টাইম খাই দিব পাৰোঁ আৰু সেইটো কাৰণে মোৰ ফেভৰেট আৰু সেইটো কাৰণে মোৰ কাটি আছে তামোল কিমান খাই তামোল পূৰা দিনটো খাই থাকিম আজি ইয়াত আহিম আৰু তামোল খাম চ' চাই থাকিব এতিয়া মই আৰু যাওঁ আপডাউনটো কৰি আছোঁ সেইটো কাৰণে মই কাপোৰ খোলাই নাছিলোঁ আৰু এটা চাব এইটো মৰম মামী হাই কৰি দিয়া A few inches later. তো ফ্ৰেণ্ডছ এতিয়া মই গৈ আছোঁ আপোনাৰ মিঠাই আনিবৰ কাৰণে খুৰাৰ লগত সেইটোৰ কাৰণে মই কাপোৰ চাপোৰ চেঞ্জ কৰা নাছিলোঁ আৰু এতিয়া চব কৰি পিনে মই গা চা ধুই পিনে মই ফ্ৰেছ হ'ম আৰু সেইকাৰণে মই এনেকৈ আছোঁ আৰু আমি গৈ আছোঁ এইটো খুৰা দিনেশ খুৰা তো ফ্ৰেণ্ডছ তো ইয়াত আমাৰ বস্তু মিঠাই চিঠাই ইয়াত আমাৰ অৰ্ডাৰ দিছিল তো সেইটো নিব আহিছোঁ মই খুৰাৰ লগত এতিয়া ইয়াত ৰখি আছোঁ মিঠাইকেইটা আহিব আপোনাৰ ইয়াত খুৰা কিবা চিংৰা ল'ব নেকি চিংৰা ল'ব পাৰে
চিংৰাটো হ'ল আছে বাৰু কচুৰি খাব নেকি নেকি নালাগে কচৰি লওক চিঙৰাও লওক চিংৰা আছে নেকি ঘৰত কিমানকৈ বাৰু নহ'লে মই আনিব লাগিব তোমাৰ পৰা খুলি আছে মা খুলি আছে মানে A few inches later. ओम नित्यं विजय नित्यं कल्याणं मङ्गलं ते श्रीकृष्ण भगवान मङ्गलं नम हरि ओम माधव माधव स्मरं ते सर्वे कार्यं ओम बालक माधव नमः ओम देवपूजं करं वहं ओम षष्ठी नाम कर्तव्य যথাল ভরিত বধেন মাতৃদেবতা মরণ নিমিত্ত প্রথম মাহিলী তিথি উদ্দেশ্যে শ্রী শ্রী মহাপ্রভু বিষ্ণু দেবতা পূজা পূর্বক হস্তন্তর চন্দন তুলসী বর্ত দান করে এইটো খুলি দিব লাগিব ক'ত গেলে হেনকেইটা কি কৰিব দতাই খালে আইচক্ৰীম খালে খাইছোঁ যেও নহয় খাইছিলে বাকীটো নেপেলাই এইটো তাই খাব A few inches later. চ' এতিয়া খানাখিনি দি আহিলোঁ দি পিনে এতিয়া আমি খাব লাগে আমিও খাব লাগে পেট পূজা আমিও কৰিব লাগে তো আই এম গোয়িং